আজি 2025 আৰু 2026 এই ছিজনৰ বাবে বগামাটি মানে টুৰিষ্ট স্পটটো আজি মুকলি কৰা হ'ল আৰু মই আশা কৰিছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত বিগত সময়ত যি ধৰণে লাখ লাখ মানুহ ইয়াতে পিকনিক খাব আহিছিল, এই বগামাটি মানে স্পটখন মানে টুৰিজিম স্পটখন চাবলৈ আহিছিল, তেখেতসকলে এইবাৰো আহিব এইটো মই মানে আশা ৰাখিছোঁ। গতিকে আৰু NGO সকলক মই অনুৰোধ জনাইছোঁ, যিসকল অতিথি আহিব ইয়াত পিকনিক খাবৰ কাৰণে, ইয়াত মানে আমাৰ মানে ইণ্ডো ভূটান বৰ্ডাৰৰ যিবিলাক মানে সৌন্দৰ্য, এই সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা আহক, এইখিনি মই আহ্বান জনাইছোঁ। SOPটো অলপ মানে মানিও চলিব লাগিব, উদ্ভণ্ডালি যাতে নহয়। পিকনিক বোলে ক'লে অলপ চলপ মানে মানুহে এনজয় কৰিব আহে, আউটিং কৰি ফালে চহৰত থাকি ফালে অলপ খোলা জেগাত আহি ফালে পিকনিক খাবলৈ আহে। অলপ চলপটো তাতেই থাকিব, অলপ চলপ মানুহে এনজয় কৰিব। পিকনিক বুলি ক'লে চব থাকিব, কিন্তু তাৰ ভিতৰত উদ্ভণ্ডলিটো যাতে নহয়, এইখিনিকে মই অনুৰোধ কৰিছোঁ। এতিয়াতো গভমেণ্টৰ দ্বাৰাইতো অলপ হৈ আছে যিখিনি কৰিছোঁ। ইয়াত যিখিনি আমি বান্ধ বান্ধিলোঁ যাতে নদীখন এটা ডাইৰেকশ্যনত থাকে, ইয়াৰ কাৰণে ইৰোশ্যন প্ৰটেকশ্যন যাতে নহয়, আৰু সেই মানে নালাবিলাকত মানে পাৰ কৰিবৰ কাৰণে যিবিলাক দলং এইবিলাক আমি বনোৱা হৈছে, গভমেণ্টৰ ফালৰ পৰাই বনোৱা হৈছে। গতিকে ইয়াত কিছুমান সা সুবিধা লাগে, ইয়াত মানে বাহিৰৰ পৰা অতিথি আহিলে অলপ বহিব পৰা এই ধৰণৰ এটা হেৰি লাগে, এৰেঞ্জমেণ্ট কৰিবলগীয়া এটা আছে। টয়লেটছৰ মানে ইয়াত প্ৰয়োজন হৈছে, এইবিলাক আমি পৰ্যায়ক্ৰমে কৰিম, এইখিনি কথা কৈছোঁ। আৰু এই এৰিয়াটো মোৰ সমষ্টি নপৰে, আমাৰ মাননীয় ইয়াত MCLA ডাঙৰীয়া আছে লক্ষী দাস, তেখেতে আমি একেলগে মিলি ফালে এইখিনি আলোচনা কৰি ফালে যিখিনি পাৰোঁ এই ছিজনৰ ভিতৰতে টয়লেটছখিনি যাতে আমি কৰিব পাৰোঁ। এই ছিজন নহ'লেও নেক্সট ছিজনত হ'ব। এই ছিজনত আমি এইটো ফাইনেন্সিয়েল ইয়াৰত 2026 আৰু 27 ভিতৰত যাতে আমি টয়লেটছখিনি বনাব পাৰে আৰু আগন্তুক 2026 আৰু 27 যিটো ছিজনত ব্যৱহাৰ কৰিব পৰাকৈ আমি টয়লেটছখিনি বনাই দিম এইবাৰ। ডিচেম্বৰ আজি আমাৰ 25-26 বৰ্ষৰ যি বগামাটি পিকনিক স্পট আজি আনুষ্ঠানিকভাৱে মানে উদ্বোধন কৰা হৈছে। আৰু 25-26 বৰ্ষৰ কাৰণে যাতে আমাৰ মানে টুৰিষ্ট মানে এই বগামাটিত আপোনালোক মানে আহে, তাৰ কাৰণে আজি আমাৰ আনুষ্ঠানিকতাভাৱে মানে উদ্বোধন কৰা হৈছে। আৰু ভাৰত ভূটান সীমান্তৰ এই এক মানে প্ৰকৃতিৰ বুকুত এক মানে সৌন্দৰ্য। আৰু মই এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে আমি অসমৰ ভিতৰতে বগামাটি আমাৰ এটা মানে এই নাগজুলি বা গুৰেশ্বৰ অঞ্চলৰ এটা পৰিচয়, যে আমি ক'ৰ পৰা আহিছোঁ কেতিয়াবা যদি সোধে কোনোবাই যে ক'ৰ পৰা আহিছে, বগামাটি। নাগজুলি বুলি ক'লে মই হয়তো চিনি নাপাব পাৰে বা গুৰেশ্বৰ চিনি নাপাব পাৰে, কিন্তু বগামাটি বুলি ক'লে সকলোৱে চিনি পায়। তো মই সকলো মানে এই নতুন বৰ্ষত যাতে সকলোৱে আমাৰ এই বগামাটিত আহে আৰু বনভোজ খাবলৈ আহে, নতুন বছৰত মই সকলোকে আহ্বান জনাইছোঁ। লগতে প্ৰশাসনকো মই অনুৰোধ জনাওঁ যে যাতে আমাৰ এই অঞ্চলত যিহেতু বগামাটি পিকনিক বুলি ক'লে অলপ মানে ফূৰ্তি তামচা হয়, তাৰে কাৰণে অলপ যাতে উদ্ভণ্ডলি বা মানে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশৰ সৃষ্টি নহয়, তাৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাওঁ তেখেতসকলে যাতে অলপ মানে হেৰি কৰে, মানে গুৰুত্ব দিয়ে। এই আমাৰ যি টুৰিষ্টসকল আহে, মানে আমি দেখিবলৈ পাওঁ যে প্ৰত্যেক বছৰত বগামাটিত অহা বহুত টুৰিষ্টসকল মানে এক্সিডেণ্ট হয়। তো সেই এক্সিডেণ্ট যাতে কম হয়, তাৰ কাৰণে প্ৰশাসনক অনুৰোধ জনাওঁ। আৰু ইয়াৰে যিটো NGO আছে আমাৰ ইকো টুৰিজিয়াম ছ'চাইটি দাউৰাজাৰ, NGO ল'ৰা মানে যিসকল আছে তেখেতসকলক মই অনুৰোধ জনাওঁ, তেখেতসকলে যাতে এই এৰিয়াটো চাফ চিকুণকৈ এটা পৰিৱেশ মানে ধুনীয়া এটা পৰিৱেশ কৰি ৰাখে, পৰিৱেশ এটা সৃষ্টি কৰে, আৰু যাতে টুৰিষ্টসকলৰ সুবিধা হয়, যাতে আহি কিনে মানে তেখেতসকলে নিজৰ মানে যিহেতু ইয়াতে ফূৰ্তি কৰিবলৈ আহে বা পিকনিক খাবলৈ আহে, তেখেতসকলৰ কোনো অসুবিধা যাতে নহয়। আপুনি বগামাটিক লৈ ছাৰ, বগামাটিক লৈ বহুতো পৰিকল্পনা আছে আৰু কৰিব লগা বহুত আছে। ইয়াতে আমি যিহেতু টুৰিষ্টসকল আহে, ইয়াতে মানে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। মই অলপ আগতে NGO ল'ৰা সিহঁতৰ লগত কথা পাতিছোঁ, তেখেতসকলক মই কৈছোঁ যে আগন্তুক দিনত যিহেতু আমাৰ নতুনকৈ গভৰ্ণমেণ্ট হৈছে, এতিয়াও তেনেকুৱা ধৰণৰ কোনো আঁচনি হেৰি কৰা হোৱা নাই,
তো আঁচনি যেতিয়া আহে তেতিয়া খোৱা পানীৰ কাৰণে আমি এটা বৰিঙৰ দৰকাৰ আছে আৰু আমাৰ এইটো হৈছে ইষ্ট আৰু ৱেষ্ট চাইড আছে আমাৰ এইটো তো সিপাৰেও বহুত মানে বনভোজ খাবলৈ ইয়াতে আহে বগামাটিত যিটো চাইডেদি নাগৰজুলি পাৰেদি তো সেই অঞ্চলতো বহুত কৰিব লগা আছে তাতে ৰাস্তাৰ অলপ অসুবিধা হৈ আছে তো আগন্তুক দিনত যাতে ৰাস্তাখিনি উন্নত মানৰ হয় বা ইয়াৰে যিখিনি মানুহৰ যিখিনি বৰ্ডিং বা তেনেকুৱা ধৰণৰ এক্টিভিটিছখিনি মানে থাকে তেনেকুৱা এটা ব্যৱস্থা কৰাৰ কাৰণে আগন্তুক দিনত মই মানে চেষ্টা কৰিম কৰা